নমস্কাৰ প্ৰিয় ভিউৱাৰসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই সুৰুজে আপোনালোকক ৱাইল্ড ভেট চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমাৰ কৃষক ৰাইজসকললৈ যিসকল গোপালক আছে অসমৰ তেওঁলোকলৈ এটা মই ডেমনষ্ট্ৰেশ্যন দেখাব বিচাৰিছোঁ। সেইটো হ'ল চাইলেজ মেকিং। এতিয়া চাইলেজ কি হয়? চাইলেজ হ'ল আপোনাৰ কেঁচা ঘাঁহ সংৰক্ষণ কৰি থোৱা পদ্ধতিটোকে চাইলেজ বুলি কোৱা যায়। এতিয়া যেনেকৈ আমাৰ আচাৰ বনায়, যেনেকৈ জলফাই বা আমৰ যেনেকৈ আচাৰ বনাই আমি সংৰক্ষণ কৰি থওঁ বহুত দিনলৈ, ঠিক সেইদৰে আমি কেঁচা ঘাঁহো সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। সেই পদ্ধতিটোক চাইলেজ মেকিং কৰা বুলি কোৱা যায়। গতিকে আমি এতিয়া কিয় দেখাব বিচাৰিছোঁ কৃষকসকলক, যিহেতু আমাৰ অসমত বানপানী সমাগত আহি আছে। গতিকে আমাৰ যিসকল খেতিয়কৰ ঘৰত ঘাঁহৰ খেতি আছে, তেওঁলোকে এতিয়া অতি সোনকালে সেই ঘাঁহখিনি চাইলেজ বনাই পেলাই ৰাখি থ'লে বানপানীৰ সময়ত তেওঁলোকৰ গৰু ম'হ এইবিলাকক খুৱাব পাৰিব। সেই সময়ত আমাৰ কেঁচা ঘাঁহৰ যিটো অভাৱ সেইটো কিছু পৰিমাণে হ'লেও পূৰণ কৰিব পাৰিব। আহকচোন কেনেকৈ চাইলেজ বনাই আজি দেখাওঁ। আমি প্ৰথমতে আহোঁ, আমি কেনেকুৱা ধৰণৰ ঘাঁহ চাইলেজ বনাবৰ কাৰণে ব্যৱহাৰ কৰিম। একচুৱেলি যিবিলাক ঘাঁহত হাই লেভেল অফ ফাৰ্মেণ্টেবল চুগাৰ থাকে, ল' লেভেল অফ প্ৰটিন আৰু ডাইমেটাৰটো 35% মান থাকে, তেনেকুৱা ধৰণৰ ঘাঁহ আমি জেনেৰেলি চাইলেজ বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। আমাৰ ইন জেনেৰেলি আমি ব্যৱহাৰ কৰি থকা ঘাঁহবিলাক হৈছে আপোনাৰ মাকৈ, চাউগোম, এনেকুৱা ধৰণৰ ঘাঁহখিনি আমি ইন জেনেৰেলি চাইলেজ বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। আমি এতিয়া চাইলেজ বনাবৰ কাৰণে কোন সময়ত ঘাঁহখিনি আমি কাটিম, যেতিয়া আমি ধৰি লওক মাকৈ ক্ষেত্ৰত যেতিয়া ফুলিবলৈ আৰম্ভ কৰিব বা ফুলাৰ কিছুদিন আগত আমি কাটিব লাগে চাইলেজ বনাবৰ কাৰণে। এতিয়া আমি ষ্টেপ ৱাইজ নেক্সটখিনি চাওঁ কেনেকৈ আমি চাইলেজখিনি বনাম। ইয়াৰ পিছত আমি আগবাঢ়িম, যিখিনি আমি চাইলেজ বনাবলৈ ঘাঁহ কাটি আনিছোঁ সেইখিনি আমি মইচাৰটো টেষ্ট কৰিম। সাধাৰণতে চাইলেজ বনাবৰ কাৰণে ঘাঁহত মইচাৰখিনি আপোনাৰ 65 to 70% থাকিব লাগে। এতিয়া আমি কেনেকৈ গম পাম যে ইয়াতে মইচাৰটো ঠিকেই আছেনে নাই? আমি ঘাঁহখিনি লৈ পেলাই এনেকৈ মুঠি মাৰি ধৰিম। এনেকৈ ধৰোঁতে যদি আমাৰ হাতখন তিতি যায় তেতিয়া জানিম যে ইয়াতে মইচাৰটো বেছি আছে। সেইটো আমাৰ কাৰণে চাইলেজ বনাবৰ কাৰণে উপযোগী নহয়। তাক মানে কিছু সময়ৰ কাৰণে ৰ'দত দি দিব লাগিব, ৰ'দত শুকুৱাব লাগিব। যদি আমি এনেকৈ ধৰোঁতে যদি এটা আমাৰ এতিয়া অহা নাই একো পানী, ইয়াত কোনো ধৰণৰ তিতি যোৱা নাই, গতিকে আমি জানিম যে এইটো আমাৰ চাইলেজ বনোৱাৰ কাৰণে আইডিয়েল। ইয়াতে মইচাৰ কণ্টেণ্টটো খুব কম আছে। এতিয়া ঘাঁহখিনি কাটাৰ এটা জোখ আছে, আমি ঘাঁহখিনিক 1 পৰা 3 চেণ্টিমিটাৰ জোখত কাটিব লাগিব। আমি দুই ধৰণে কাটিব পাৰোঁ। এটা এনেকুৱা চেফ কাটাৰ মেচিন দিও কাটিব পৰা যায়। ইয়াত কিছুমান চেফ কাটাৰ মেনুৱেলিও কটা যায়, কিছুমানত এনেকৈ ইলেক্ট্ৰিকেল কাৰেণ্টৰ যোগেদিও মানে ইয়াত মটৰ ফিটিং থাকে, এনেকৈও কাটিব পৰা যায়। আৰু নহ'লে দা দি পেলাই তাক 1 পৰা 3 চেণ্টিমিটাৰ জোখত অনুমান কৰি কাটিব লাগিব, ঠিক এইদৰে। ইয়াৰ পাছত চাইলেজখিনি যদি আমি ভাবোঁ আৰু অলপ পুষ্টিকৰ কৰোঁ, তেতিয়া আমি ইয়াৰ লগত কিছু পৰিমাণে মিনাৰেল মিক্সাৰ মিক্স কৰি দিব পাৰোঁ, নতুবা গুড়ৰ পানী ব্যৱহাৰ কৰিব পাৰোঁ, আৰু নহ'লে আমি দৈও ব্যৱহাৰ কৰিব পাৰোঁ। কাটি লোৱাৰ পিছত সেই ঘাঁহৰ টুকুৰাবিলাক আমি এনেকুৱা চাইলেজ বেগত তাক জমা কৰি ৰাখিব লাগিব। এই চাইলেজ বেগবিলাকত যিটো পলিথিন ইউজ কৰা হৈছে সেইবিলাকৰ ডাঠটো হ'ল আপোনাৰ 0.1 mm। আপোনালোকৰ যদি জেগাত এনেকুৱা বেগ এভেইলেবল নাই, তেতিয়া আমাৰ বজাৰত যিবিলাক বেগ পোৱা যায়, পলিথিন পোৱা যায়, পলিথিনৰ বেগ, সেইবিলাকৰ যিবিলাকৰ পলিথিনটো ডাঠ 0.1 mm মান হয়, সেইবিলাক আপোনালোকে ইউজ কৰিব পাৰিব। ইয়াৰ বাদেও চাইলোপিট বুলিও এটা বস্তু আছে, সেইটো ইউজ কৰিব পাৰি। তাত আমাৰ কি কৰা যায়, এটা মানে ওখ জেগাত গাঁত বনাব পৰা যায়। গাঁতটোত সেই আপোনাৰ কিমান কোৱাণ্টিটিৰ চাইলেজ বনায় সিমানটোৰ ওপৰত সেই তাৰ চাইজটো হ'ব, ভিতৰৰ এৰিয়াটো। তাৰ যিটো ৱাল বনোৱা যাব পকাৰ, সেইটোত খালি এটা গুৰুত্ব দিব লাগিব যাতে তাত পানীৰ লিকিংটো নহয়, লিকেজটো নাথাকে। তেনেকৈ আমি বনাব পাৰোঁ। তেনেকৈ আৰু বিভিন্ন ধৰণৰ পদ্ধতি আছে। সাধাৰণতে আমি চাইলেজ বেগটো ইউজ কৰোঁ। আজি আমি তাতেই বনাম আৰু সেইটো আমি দেখাম আহক। আমি ইয়াত যিটো চাইলেজ বেগ ইউজ কৰিছোঁ সেইটো আমাৰ 100 কেজি ওজনৰ হয়। এতিয়া কাটি থোৱা ঘাঁহৰ টুকুৰাবোৰ চাইলেজ বেগটোত ঘনকৈ ভৰাই দিম আৰু বতাহ সোমাব নোৱাৰাকৈ বান্ধি ৰাখিম। এনেদৰে চাইলেজ বেগটো বান্ধি পেলাই মিনিমাম 45 ডেজ ৰাখিব লাগে। ইচ্ছা কৰিলে বছৰটোলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায়। 45 ডেজৰ পাছত চাইলেজখিনি গৰু ম'হৰ খোৱাৰ বাবে উপযোগী হৈ উঠিব। এবাৰ বেগটো খোলাৰ পাছত তাক 60 দিনৰ ভিতৰত খুৱাই শেষ কৰিব লাগে, নহ'লে ফাংগেল ইনফেকশ্যন লগাৰ চান্স থাকে। এতিয়া আহোঁ, আপোনালোকে চাইলেজখিনি কিমান পৰিমাণত গৰু বা ছাগলীক খাবলৈ দিব। ছাগলীক দৈনিক 1 পৰা 1.5 কেজি আৰু গৰুক 11 পৰা 13 কেজিকৈ দৈনিক খাবলৈ দিব লাগে। শেষত আহিছোঁ চাইলেজৰ পৰা আমি কি বেনিফিট পাম। চাইলেজে ফ্লাডৰ টাইমত কেঁচা ঘাঁহৰ অভাৱ পূৰণ কৰিব, ঘাঁহৰ নিউট্ৰিশ্যনেল ভেলু ইনক্ৰিজ কৰাত সহায় কৰিব, ঘাঁহখিনি চাইলেজ বনোৱাৰ পাছত বেছি সুস্বাদু হৈ পৰিব, পাচনত সহায় কৰিব,
মিল্ক প্ৰডাকশ্যন ইনক্ৰিজ কৰিব, লগতে ৰিপ্ৰডাকশ্যনতো হেল্প কৰিব। কেঁচা ঘাঁহ বহুদিনলৈ চাইলেজ হিচাপে সংৰক্ষণ কৰিব পৰা যাব। সদৌ শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবচোন, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া মই সুৰুজে আপোনালোকৰ পৰা বিদায় মাগিলোঁ। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।